হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'লৈ। পাৰিজাত ধাৰাবাহিকখনৰ আজিৰ আহিবলগীয়া খণ্ডটি চাবলৈ সঁচাকৈয়ে বহুত বেছি ভাল লাগিবলৈ গৈ আছে, কিয়নো যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিলে নন্দনৰ মাক চিৰিৰ পৰা সৰি পৰিছিল আৰু ভৰিত দুখ পাই চিঞৰি আছিল আৰু নন্দনৰ মাকৰ মাতটো শুনি পাৰিজাতৰ মাক দেউতাক লৰালৰিকৈ আহিছিল আৰু নন্দনৰ মাকে মোক সোনকালে ডক্তৰৰ ওচৰলৈ লৈ যাওক বুলি কৈছিল আৰু সকলোবিলাক মানুহ কামত ব্যস্ত হৈ থকাৰ বাবে পাৰিজাতৰ দেউতাক আৰু মাকে অটত উঠাই নন্দনৰ মাকক ডক্তৰ ঘৰলৈ লৈ গৈছিল আৰু সেইবাবে পাৰিজাতৰ মাক দেউতাকক নন্দনৰ মাকে বহুত প্ৰশংসা কৰিছিল আৰু আজি পাৰিজাতৰ মাক দেউতাক নথকা হ'লে মই মৰি থাকিলোহেঁতেন বুলি পাৰিজাত নন্দন আৰহঁতক কোৱা দেখিবলৈ পাইছিল। আৰু আনফালে পাৰিজাতৰ কথাবিলাক চিন্তা কৰি অফিচতে গা বেয়া লাগিছিল আৰু সেইবাবে সোনকালে ঘৰলৈ গুচি আহিছিল। আৰু আজিৰ আহিবলগীয়া খণ্ডটিত আপোনালোকে দেখিবলৈ পাব ভাগ্যশ্ৰীয়ে পাৰিজাতে মোৰ কামটো কৰি নিদিলে বুলি বহুত বেছি খং কৰিব আৰু পাৰিজাতলৈ ফোন কৰি তুমি মোৰ পৰা যিমানখিনি টকা লৈছিলা 1 মাহৰ ভিতৰত ঘূৰাই দিবা, নহ'লে মই তোমাৰ অৱস্থা বেয়া কৰি দিম বুলি ক'ব। আৰু ভাগ্যশ্ৰী মেমৰ কথাবিলাক শুনি পাৰিজাতৰ মূৰে আজি কাম নকৰা হৈ যাব। এতিয়া বাৰু পাৰিজাতে ইমানবিলাক সমস্যা একেলগে সমাধান কৰিব পাৰিবনে বাৰু? এই গোটেইখিনি আপোনালোকে জানিব পাৰিব পাৰিজাত ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটিত। ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।